हेलो फ्रेंड्स अमित बृक्ष आंदोलনৰ সাৰ্টিফিকেটখন আপুনি কেনেকৈ ডাউনলোড কৰিব ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব মই স্টেপ বাই স্টেপ আপোনালোকক সকলোবিলাক কৈ যাম আপুনি সাৰ্টিফিকেটখন ডাউনলোড কৰিবৰ কাৰণে প্ৰথমে আপুনি গুগলত টাইপ কৰিব aba.assam.gov.in aba.assam.gov.in টাইপ কৰাৰ লগে লগে আপোনাৰ সন্মুখত যেটো অফিচিয়েল ৱেবছাইট অমিত বৃক্ষ আন্দোলনৰ হেতু আহি যাব এছক আহি আছে আপোনাৰ এছক গ্ৰোইং দা ট্ৰি ইকোনমি অফ আসাম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰাই গছপুলি ৰোপণ কৰাৰ এই ফটোখন আৰু আমি যে তলত স্ক্ৰল ডাউন কৰি যাওঁ তলফালে চাব মন কৰিব আপুনি ইয়াতে অনলাইন ৰেজিষ্ট্ৰেচন কৰিব পাৰিছে নিজে নিজে আপুনি ইয়াত ফ্ৰী সেটলিং আছে আপোনাৰ প্ল্যান্টেশনৰ বিষয়ে কিছুমান উল্লেখ আছে আৰু ইয়াত আমি যদি চাওঁ আপোনাৰ 8 জুন তাৰিখে 2023 8 জুন তাৰিখে 1 কোটি গছপুলি ৰোপণ কৰাৰ কথা আছে আৰু এই গছপুলি ৰোপণ কৰাৰ পাছত ডাঙৰ হলে গছপুলি ৰোপণ যেতিয়া গছবিলাক ডাঙৰ হ'ব গছপুলিবিলাক তেতিয়া আমি কি কামত দিব প্লাইউড আপুনি ইয়াৰ পাব টিম্বাৰ পাব আপুনি ধৰক কিছুমান মেডিকেল প্লেন আছে আমাৰ বহুত কামত আহিব আৰু অন্যান্য কিছুমান আমাৰ কামত আহিব তেনেকুৱা ধৰণৰ যিবিলাক আমাৰ উপকাৰী সেইবিলাক গছপুলি ৰোপণ কৰাৰ হৈছিল আৰু লগতে সব কোনে কোনে এপ্লাই কৰিব পাৰিব ইয়াতে আছে আপোনাৰ সেলফ হেল্প গ্ৰুপ অনলাইন ৱৰ্কাৰ্ছ টি গাৰ্ডেন ৱৰ্কাৰ্ছ এডুকেশ্যন ইনষ্টিটিউচন আৰু কিছুমান অংগনবাড়ী ৱৰ্কাৰ্ছ এইবিলাকে এপ্লাই কৰিব পাৰে ঠিক তেনেকৈ আমি চাওক এই টেগ প্লেজত ক্লিক কৰাৰ লগে লগে ইয়াতে আমাৰ ফৰ্মখন আহি গ'ল আপুনি এই ফৰ্মখনত আপুনি প্ৰথমে আপোনাৰ নিজৰ নামটো আপুনি টাইপ কৰিব এটা ফাৰ্ষ্ট আপোনাৰ প্ৰথমতে আপোনাৰ নামটো দিলে নামটো টাইপ কৰাৰ পিছত ইয়াতে আপোনাৰ জেন্ডাৰ সিলেক্ট কৰিব লাগিব আপোনাৰ মেল ফিমেল কি হয় জেন্ডাৰটো সিলেক্ট কৰি দিব তাৰ পিছত আপুনি ইয়াতে টাইপ কৰিব আপোনাৰ ডেট অফ বাৰ্থটো আপুনি টাইপ কৰিব ডেট অফ বাৰ্থ টাইপ কৰাৰ পিছতে আপোনাৰ মোবাইল নাম্বাৰটো টাইপ কৰিব মোবাইল নাম্বাৰটো টাইপ কৰাৰ পিছত আপুনি আপোনাৰ পিন কোডটো আপোনাৰ যেটো পোস্টেল কোড হয় পোস্টেল কোডটো দিব পোস্টেল কোডটো টাইপ কৰাৰ পিছত ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপুনি ট্যাগ প্লেজত ক্লিক কৰি দিব যেটো গ্ৰীণ কালাৰ আহি আছে তাতে ক্লিক কৰাৰ পিছত ইয়াতে সব আপোনাৰ আইডি নাম্বাৰটো আৰু লগে লগে ইয়াতে সব ডাউনলোড কৰিবৰ কাৰণে অপচনটো আছে আপুনি তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ সাৰ্টিফিকেটখন ডাউনলোড হৈ আহিব তাৰপিছত মই ইয়াতে ক্লিক কৰিছো আৰু ক্লিক কৰাৰ লগে লগে সব সাৰ্টিফিকেটখন মোৰ ডাউনলোড হৈ আছে এইখন সব সাৰ্টিফিকেটখন এনেকুৱা ধৰণে আপোনালোকেও আপোনালোকৰ নামত এখন সাৰ্টিফিকেট ডাউনলোড কৰি ল'ব পাৰিব এসব মই মোৰ চেনেলটোৰ নামত ক্ৰিয়েটিভ আসাম এই সাৰ্টিফিকেটখন ডাউনলোড কৰিছো আৰু আপুনি যদি ইংৰাজীত অকমান অসুবিধা পায় তেতিয়াহ'লে আপুনি অসমীয়া ভাষাটো সিলেক্ট কৰি ল'ব পাৰিব ইয়াতে সব একেবাৰে ৰাইট সাইডৰ ওপৰত চাব তাতে ইংলিছ আৰু আসামিজ আছে আপুনি আসামিজ যদি আপুনি ল'ব বিচাৰে অসমীয়াটো আপুনি সিলেক্ট কৰি ল'ব পাৰে নহলে ইংলিছটো আপুনি সিলেক্ট কৰি ল'ব পাৰে যেটো আপোনাৰ সুবিধা হয় তো এনেকুৱা ধৰণে আপুনি নিজৰ সাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব তেতিয়াহ'লে বন্ধুসকল ভিডিওটো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে কমেন্ট এটা কৰি দিব আৰু যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিওবিলাক পাই থাকিবৰ কাৰণে ধন্যবাদ